Hello everyone, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ বিলাহী, ডিম আৰু আলুৰ এটা সিম্পল ৰেচিপি। যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে দুটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছোঁ এয়া আৰু এইফালে তিনটা বিলাহী লৈছোঁ আৰু ইয়াতে দুটা কেঁচা জলকীয়া লৈছোঁ। এতিয়া বিলাহী আৰু জলকীয়াকেইটা ভালদৰে কাটি ল'ম। এইফালে বিলাহী কটা আৰু জলকীয়া কটা হৈ গৈছে। এয়া চাওক। এতিয়া বইল কৰি থোৱা ডিমকেইটাৰ বাকলি গুচাই লৈ এখন চুৰিৰ সহায়ত এইদৰে ফালি লৈছোঁ যাতে নিমখ আৰু হালধি ভালদৰে ইয়াৰ ভিতৰলৈকে সোমাই যায়। এয়া চাওক। এয়া কেইটামান আলু বইল কৰি এইদৰে বাকলি গুচাই লৈছোঁ ভালদৰে। আৰু এয়া ৰেডি হৈ গৈছে আমাৰ দম বনাবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কেইবিধৰ। এয়া ডিমকেইটা এইদৰে অকণমান নিমখ আৰু হালধি লগাই লৈছোঁ আৰু ভালদৰে সানি দিছোঁ যাতে নিমখ আৰু হালধিখিনি ডিমৰ ভিতৰলৈকে ভালদৰে সোমাই যায়। এতিয়া গেছৰ মিডিয়াম হাই কৰি এখন কেৰাহী গৰম হ'বলৈ ইয়াত দি দিছোঁ আৰু ইয়াতে অলপমান মিঠাতেল ঢালি দিছোঁ আৰু ইয়াতে এতিয়া নিমখ আৰু হালধি লগাই থকা ডিমকেইটা হাফ ফ্ৰাই কৰি ল'ম এইদৰে অকণমান। এয়া প্ৰায় হৈ গৈছে আৰু এতিয়া এই ডিমকেইটা থৈ ল'ম। গৰম হৈ থকা তেলতে এতিয়া অলপমান পিঁয়াজ দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান ভালদৰে লৰাই ল'ম। এইদৰে অকণমান সময় লৰাই লোৱাৰ পাছত যেতিয়া পিঁয়াজখিনি ৰঙা হৈ পৰিব তেতিয়া আমি ইয়াতে বাকী বস্তুখিনি এড কৰি যাম। এয়া পিঁয়াজ ৰঙা হৈছে আৰু ইয়াতে এড কৰিছোঁ কাটি থোৱা বিলাহীখিনি আৰু ভালদৰে লৰাই ল'ম। ইয়াতে নিমখ আৰু হালধি আমি এড কৰি গৈছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ ব্যৱহাৰ কৰিব আৰু ভালদৰে এয়া লৰাই দিছোঁ। এতিয়া এনেদৰে অকণমান সময় লৰাই থাকিম আৰু এখন ঢাকনি দি এইখিনি অকণমান সিজিবলৈ আমি এৰি দিম। এয়া ঢাকোনখন লগাই দিছোঁ যাতে ভালদৰে সিজি যায়। এতিয়া ইয়াতে বইল কৰি থকা আলু আৰু জলকীয়াখিনি এড কৰি দিছোঁ আৰু এতিয়া ভালদৰে লৰাই লৈছোঁ। ইয়াতে হাফ বইল কৰি থোৱা ডিমকেইটা যে আঁতৰাই থৈছিলোঁ সেইকেইটা ইয়াতে এড কৰি দিম আৰু ভালদৰে লৰাই ল'ম। এতিয়া ভালদৰে লৰোৱা প্ৰায় হৈ গৈছে আৰু ইয়াতে অকণমান এড কৰিছোঁ গৰম পানী। গৰম পানী এই কাৰণে এড কৰিছোঁ যাতে ধুনীয়াকৈ সিজি যায় আৰু ঠাণ্ডা পানী ইউজ কৰা নাই কাৰণ ঠাণ্ডা পানী ইউজ কৰিলে অলপ খাবলৈ বেয়া হ'ব পাৰে। এতিয়া ঢাকোনখন পুনৰ লগাই দিছোঁ। ইয়াতে মই এখিলা তেজপাতো দি দিছোঁ যাতে গোন্ধটো ভাল হয়। আপোনালোকে ইয়াত নিজৰ ইচ্ছা অনুসৰি নিজৰ পচন্দ অনুসৰি মছলা ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ইয়াত মছলা ব্যৱহাৰ কৰা নাই কিয়নো মই ইয়াত মছলা ব্যৱহাৰ নকৰোঁ। এনেদৰে আলুখিনি অকণমান ভাঙি দিম যাতে তৰকাৰীখন অকণমান গ্ৰেভি টাইপ হয় আৰু খায়ো ভাল লাগে। এইদৰে অকণমান আলুখিনি ভাঙি লৈছোঁ আৰু আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া প্ৰায় হৈ গৈছে, ধুনীয়াকৈ উতল আহিছে আৰু আমাৰ ৰেডি হৈ পৰিছে আমাৰ বিলাহী, আলু আৰু ডিমৰ ৰেচিপিখন। এয়া চাওক। এতিয়া মই ইয়াক ভাতৰ লগতে পৰিৱেশন কৰিছোঁ। এয়া মই অকণমান দালি লৈছোঁ আৰু এয়া দম লৈছোঁ। ইয়াতে কেইটামান
মাছ আৰু কবি ভাজি অকণ লৈছোঁ। এয়া হৈ গ'ল আমাৰ